আপোনালোকে আমাৰ ঘৰলৈ আহিছে বুলি খুব ধন্যবাদ থাকিল। এই প্ৰেছ কনফাৰেন্স আমি পাতিব বিচাৰিলোঁ আমাৰ দৰং প্ৰদেশ ডায়চিছ অফ বঙাইগাঁৱৰ 25 বছৰীয়া ৰূপালী জয়ন্তী পাতিবলৈ আমি হাতত লৈছোঁ। এই উপলক্ষে আমি আমাৰ ডায়চিছ অফ বঙাইগাঁৱৰ বিষয়ে দুই অক্ষৰ ক'ব বিচাৰোঁ। আমাৰ নামনি অসমৰ 9খন জিলালৈ আমি এই ডায়চিছ অফ বঙাইগাঁও মানে দৰং প্ৰদেশখন পাতিছোঁ। আমাৰ অসমত কাথলিক সম্প্ৰদায়ৰ হয়, মানে খ্ৰীষ্টিয়ানৰ মাজত কাথলিক সম্প্ৰদায়ৰ হয় আমাৰ 5খন দৰং প্ৰদেশ আছে, ডায়চিছ আছে। ইয়াৰ মাজত আটাইতকৈ নতুন আছে এই বঙাইগাঁও, ডায়চিছ অফ বঙাইগাঁও। আমি 25 বছৰ আগত এই ডায়চিছৰ উদ্বোধনী কৰিছিলোঁ আৰু এই নৱেম্বৰ মাহৰ 21, 22, 23 তিনিদিনীয়া প্ৰগ্ৰাম আমি পাতি আছোঁ। 21 তাৰিখ ল'ৰা ছোৱালীসকলৰ প্ৰগ্ৰাম থাকিব, 22 তাৰিখ পাব্লিক ৰাইজৰ হয় আমাৰ প্ৰগ্ৰাম থাকিব, 22 আৰু 23। আমাৰ মুখ্য অতিথি থাকিব আমাৰ পপ দেৱৰ, হলি ফাদাৰ পপ দেৱৰ ৰিপ্ৰেজেণ্টেটিভ থাকিব আৰ্চবিশ্বপ লিঅ'পল্ডো জিৰেল্লি, দিল্লীৰ পৰা আহিব। এই আমাৰ লগত 2 দিন থাকিব। আৰু এই প্ৰগ্ৰামৰ উপলক্ষে আমি নিমন্ত্ৰণ দিছোঁ অসমৰ ডাঙৰীয়া গভৰ্ণৰ ছাৰলৈ, আৰু নিশ্চয় আমাৰ BTRৰ চিফ ডাঙৰীয়াও নিশ্চয় আহিব। আমি ইনভিটেশ্যন আগবঢ়াই আছোঁ। এই ক্ষেত্ৰত মই 1-2 অক্ষৰ আমাৰ ডায়চিছৰ বিষয়ে আপোনালোকক ক'ব বিচাৰোঁ। আমি এই বঙাইগাঁও ডায়চিছ অফ বঙাইগাঁও হয়, আমি বহুতখিনি সেৱা আগবঢ়াই আছোঁ এই ৰাইজৰ বাবে। বিশেষকৈ আমি স্কুল চলাই আছোঁ। কিছুমান স্কুল আছে আমাৰ 64 নিচিনা স্কুল আছে, স্কুল চলাই আছোঁ। আমাৰ হস্পিটেল আছে 3টা আমাৰ এই আমাৰ নামনি অসমৰ আমাৰ ভাই ভনীসকলৰ বাবে। আমাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে হোষ্টেল আমি চলাই আছোঁ, হস্পিটেল চলাই আছোঁ। আমাৰ ডেভেলপমেণ্টেল মানে বিকাশৰ ক্ষেত্ৰত কামৰ বাবে আমি আমাৰ এটা ৰেজিষ্টাৰ্ড ছ'চাইটি আছে, বঙাইগাঁও গণসেৱা ছ'চাইটি। আৰু আমাৰ আছে মাদাৰ টেৰেছা শিশুলক আছেহি, আপোনালোকে জানে। এই অঞ্চলৰ দীন দুখীয়া অনাথ বিধৱাসকলৰ সেৱাতে আমাৰ মাননীয় শিশুসকলে বহুত বছৰৰ পৰা, বোধহয় 30 বছৰ হৈছে নেকি, এই অঞ্চলত কাম আগবঢ়াই আছে। আমাৰ এটা ডি-এডিকশ্যন চেণ্টাৰ আছে এই কাৰিজা দলাই গাঁৱত। আমি নতুন এটা স্বাস্থ্যৰ আমাৰ দি আছোঁ আমাৰ চেপ্ৰাকাটাত। আৰু লগতে আমাৰ আছে এই নিম্ফা নিলাই বুলি এটা ষ্ট্ৰীট চিলড্ৰেন আৰু চিলড্ৰেন টু ৰিস্ক কাৰণে আমি এটা চলাই আছোঁ চিমলাগুৰিত, এইও আমাৰ এই কাজলগাঁও চিৰাং জিলাত। এনেকুৱা আমি ৰাইজৰ কাৰণে বিভিন্ন সেৱা আগবঢ়াই আছোঁ। এইবোৰৰ উপলক্ষে আমি এই জুবিলি মানে ৰূপালী জয়ন্তী আমি পাতিছোঁ। মই আশা কৰোঁ আমাৰ এই অঞ্চলৰ সকলো ৰাইজে এই আমাৰ প্ৰগ্ৰামবোৰত উপস্থিত হয় আমাৰ আনন্দ মানি থকা এই সময়ত আপোনালোকে আহি আমাৰ প্ৰগ্ৰামত যোগদান দিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ, ধন্যবাদ। আমাৰ মানে আমাৰ বিশ্বসকল, ধৰ্মাচাৰ্যসকল আৰু ফাদাৰ চিষ্টাৰসকল আৰু ৰাইজসকলে আহিব, গোটেই নৰ্থ ইষ্টৰ। আমাৰ এই 19 তাৰিখ প্ৰগ্ৰাম আছে। এই নৰ্থ ইষ্টৰ 7খন প্ৰান্তৰ পৰা, ষ্টেটৰ পৰা ল'ৰা ছোৱালীসকলে আহিব এদিনীয়া প্ৰগ্ৰামৰ বাবে। আৰু শনিবাৰে 5টা বজাত আমাৰ এটা কৃষ্টজাগ, মানে আমাৰ হোলী মাছ বুলি আমি কওঁ, কৃষ্টজাগ ওচৰৰ পৰা হ'ব। এই আমাৰ খাতিৰতল গিৰ্জাত, এই কাইছলাইটৰ গিৰ্জাঘৰ লিটিল ফ্লাৱাৰৰ কাষত যি আছে এই গিৰ্জাঘৰত। তাৰ পৰা কালচাৰেল প্ৰগ্ৰাম থাকিব। এই আমাৰ পূজা পাঠৰ শেষত কালচাৰেল প্ৰগ্ৰাম থাকিব 5টাত হ'ব। আৰু 23 তাৰিখ ডাঙৰ প্ৰগ্ৰামটো হ'ব। এই প্ৰগ্ৰামত মাননীয় নানচিঅ মানে পপ দেৱৰ ৰিপ্ৰেজেণ্টেটিভ পেপল নুনচিঅ বুলি আমি কওঁ, আৰ্চবিশ্বপ লিঅ'পল্ডো জিৰেল্লি আহিব। আৰু এখেতৰ নেতৃত্বত
এই আমাৰ পূজা পাঠ এদিন চলোৱা হ'ব। এই পূজা পাঠৰ পিছত আমাৰ এটা অ'পেন ছেশ্যন হ'ব, পাব্লিক ফাংচন হ'ব, য'ত আমি নিমন্ত্ৰণ আগবঢ়ালোঁ আমাৰ অসম ষ্টেটৰ গভৰ্ণৰ ডাঙৰীয়ালৈ, আৰু আমি নিমন্ত্ৰণ আগবঢ়াইছোঁ BTCৰ চিফ হাগ্ৰামা মহলাৰী ছাৰলৈ, আৰু আমাৰ এই প'প দেৱৰ ৰিপ্ৰেজেণ্টেটিভ থাকিবই, আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিমান বিশ্বসকলে আছে থাকিব। আমাৰ ৱেষ্ট বেংগলৰ সকলো বিশ্বসকলক আমি মাতিছোঁ, জলপাইগুৰি, শিলিগুৰি, কলকাতা অহাৰ আশা আছে। সেইবোৰ প্ৰগ্ৰামত আপোনালোকলৈ নিমন্ত্ৰণ আগবঢ়াইছোঁ। নিশ্চয় ৰাইজে দলে দলে আহি আমাৰ এই প্ৰগ্ৰামবোৰ মানে খুব ডাঙৰ কৰিব বুলি আশা ৰাখিলোঁ। जोंनि दिनैनि बे बङाइगाव डायसिसनि जानानै प्रेस मिट खुंनायानो जाहैबाय जोंनि बे बङाइगाव डायसिसआ लवार आसामावहाय जोंनि खृष्टानफोरनि गेजेरावहाय काथलिकफ्रा बुरजायैनो दङ। बे ओनसोलाव जोंनि बे डायसिसआ 25 बोसोर जानानै थांबाय। बेखौ नोजोर बोनानै फैगौ नभेम्बर दाननि 21, 22 आरो 23आव जोङो 25 बोसोर जानायलाय रुफाथि बोसोरखौ जोङो फालिनो नागिरदों। बेयावहाय जोंनि नर्थ इस्टनि गोबां बिशप बिथांमोना नुजाफैगोन। बेजों लोगोसे जोंनि काथलिकफोरनि पपनि आखान्थि नुनसिय' होननानै बुङो, बिथाङा जोंनि आलासि जानानै फैगोन। बे प्रग्रामावहाय जोंनि बे ओनसोलनि गोबां धोरोमारि इसोरखौ सिबिसुला बिथांमोना नुजाफैगोन। बेयावहाय जोंनि मानिजाथाव आसामनि गभर्नर बिथांखौबो जोङो हांख्रायदों, आरो जोंनि बिटिआरनि चिफ बिथां हाग्रामा महिलारिखौबो जोङो हांख्रायदों, आरो बिदिनो लकेल एमपिखौबो जोङो हांख्रायदों। बेजों लोगोसे जोंनि बे ओनसोलनि गोबां ख्रिस्ट' सिबियारि बिथांमोना नुजाफैगोन। दा बेनि रंजानायावनो जोङो एसे बुंथिनो सानो, जोंनि बे बङाइगाव डायसिसआ 9टा डिस्ट्रिक्टखौ काभार खालामो, आरो बे जोंनि डायसिसआ जयै 64 स्कुलफोरखौ सालायो, आरो बेयावहाय जोंना गोबां हस्टेलफोरबो दङ हौवासाफोरनि थाखाय, हिन्जावसाफोरनि थाखाय, आरो गोबां डिसपेन्सारिसफोरबो सालायो। बेजों लोगोसे जोंना खारिजा गलायावहाय डि एडिक्सन सेन्टारबो दङ, आरो बै बङाइगाव चिरां खाथियावहाय स्नेहालया, माने जायफ्रा दुखु खस्थ' थायो, बिमा बिफा गैजायै बिथांमोनखौबो जोङो नायो। दा जोंनि बे 25 बोसोर जानानै थांनाय बे रंजानायावहाय जोंनि खाथि खालानि गोबां फोथायारि आरो जिखुनु धोरोमानो जाया, नोंथांमोनखौ बेयाव फैनानै जयै लोंहोर लोंहोरै बाहागो लानो थाखाय जोंनि बे बङाइगाव डायसिसनि आं सेक्रेटारि जानानै नोंथांमोनखौ गुरै खावलायो। जोंनि बे आयदायावहाय 21 नभेम्बरावहाय जोंनि नर्थ इस्टनि गासैबो डायसिसनिफ्राय लाइमोन सेंग्रा सिख्लाफ्रा फैगोन, आरो हैदिना जोंना कालचारेल प्रग्रामबो जागोन, आरो जोंनि काथलिकनि नियमजों बुलि बावनायबो जागोन, आरो बेयावहाय कालचारेल प्रग्रामबो थागोन। बेनिफ्राय 21आवहाय जोङो आलासि बिथां नुनसिखौहाय जोङो बरायगोन, आरो बेयाव जोंना कालचारेल प्रग्राम थागोन, आरो बेजों लोगोसे जोंनि धोरोमनि नियम मथे जोङो बुलि बावनायखौ लागोन। आरो 23आवहाय जोंनि बे ओनसोलनि जेसेबां फोथायरिफोर दं बिथांमोना बाहागो लाफैगोन, आरो बेयावहाय जोङो जोंनि बे गाहाय आलासिफोरखौ कालचारेल प्रग्रामजों जोङो बरायगोन। जोङो आसा खालामदों 25निफ्राय 30 रोजासिमखौहाय जोङो आसा खालामदों।